everyone, welcome back to my YouTube channel. মই জুলিয়াই মোৰ নতুন এটা ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘপককৈ আমি যাব লগা হ'ল মা ঘৰ। মানে মোৰ এনেও যাব লগা প্লেন আছিলে, কিন্তু আজি যাম যিহেতু ভবা নাছিলোঁ, কিন্তু তৎক্ষণাতে যাব লগা হ'ল। কিয়নো যাব লগা হ'ল কি এইটো পিছত মোৰ ভিডিঅ' চালে গম পাব। এতিয়া ৰাতিপুৱা আজি বহুত সোনকালে হৈছে, এতিয়া পাইছে 6টা, আমি ঘৰৰ পৰা ওলাইছোঁহে। ওলাম আৰু মানে ওলোৱাও নাই, গাড়ীত বহিছোঁ। এতিয়া যাম, যাই পাই লওঁ কিয় গৈছোঁ, কি কথা হৈছে আপোনালোক জনাই চাই থাকিব দেই। আমি গৈ আছোঁ তৎক্ষণাতে, মানে কিয় যাব লগা হ'ল তেনেকুৱা একো বিশেষ প্ৰগ্ৰাম নাই। তথাপিও মানে মোৰ কলেজৰ এক্সাম আছে, মানে এতিয়াই নহয় 20 তাৰিখৰ পৰা আছে, মে'ৰ ফাইনেল এক্সাম আছে। মই পঢ়ি আছোঁ যিহেতু BA 6th চেমিষ্টাৰ, তো তাত যাব লগা এনেও প্লেন আছিলে। মোৰ কলেজৰ মানে মোৰ প্ৰজেক্ট জমা দিব লগা আছিলে, সেইটো কাৰণে মোৰ যোৱা কথা হ'ল। তাৰপিছত ৰাতিপুৱা শুয়ে আছোঁ, তাৰপিছত মানুহজনে হাজবেণ্ডে জগাই দিছে, উঠা হেৰি যোৱা যদি উঠা, মোৰ কাম আছে গুৱাহাটী যোৱা বুলি কৈ পেলাই জগাই দিলে। মানে একেবাৰে মোক থৈ, তাৰ লগৰ এজনো আহিছে, তাতে একেবাৰে মোক থৈ পেলাই মানে সিহঁতে গুৱাহাটী গুচি যায়, কিবা কাম আছে তালৈ যাম বুলি কোৱাৰ কাৰণে আহিব লগা হ'ল এনেকৈ। তাৰপিছতে চাওকচোন, আমাৰ গোঁসাই মানে বহুত ফূৰ্তি আৰু সি গাড়ীত আহিব পাৰিছে নহয়, বহুত দিনৰ সৰু পোৱালি জানেই, একদম বহুত ফূৰ্তি। মানে সি একদম ছাইডত চাই এবাৰ, তলত চাই এবাৰ, জোকাৰণিবিলাক দেখি থাকে, গছ গছনিবিলাক দেখি থাকে যে, সেয়ে মানে বহুত ভাল পাইছে আৰু সি বহি এনেকৈ গৈ পেলাই। তাৰপিছত এতিয়া আমি পামগৈ আৰু, বেছি নাই আৰু, পাইছোঁ আহি। বেছি দূৰো নহয় আৰু বেছি ইমান ওচৰো নহয়, 1.5 ঘণ্টা লাগে আমাৰ ঘৰ পাওঁতে, মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা মাৰ ঘৰলৈ আহোঁতে। আমি গৈ আছোঁ, পামগৈ আৰু। চাওকচোন সি ইমান ফূৰ্তি তাৰ, একদম ইমান ধুনীয়াকৈ ডাঙৰ মানুহ নিচিনা বহি গৈছে। চাওকচোন কি চাই গৈছে, কেমেৰাটো দিলে একদম ক'বই নালাগে, তৰকৈ চাই থাকিব কেমেৰাৰ ফালে। তাৰপিছত মই পামগৈ আৰু ঘৰ। এভৰিৱান, আমি এতিয়া ঘৰ আহি পালোঁ। ঘৰ আহি পোৱাৰ পিছত মানে বাকীখিনি ভিডিঅ' কৰা নগ'ল, পাই মই মানে গা পা ধুই অহা নাছিলোঁ, সোনকালে আহিলোঁ যে, গা পা ধুই কৰি আজৰি হ'লোঁ, হয় চাহ খালোঁ, খাই এতিয়া ভাত খাম। ভাত হৈছে আৰু এতিয়া বাজিছে 9টা, ভাত খাম। ভাত পানী খাই কৰি লগ পাই আছোঁ দেই। আৰু আমাৰ ইয়াত মানে দেউতাই বহুত কিবি খেতি কৰি থৈ দিছে, চব্জি আৰু কি কৰিছে, কি নকৰা মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব দেই। আমাৰ গোসাঁই পূৰা ফূৰ্তি, ঘৰলৈ আহিছে যে মামাকৰ ঘৰলৈ না। কিন্তু ইফালে ককাকেইটা ঘৰ বেয়া লাগি আছে, মোৰ মনটো বেয়া লাগিছে, মা দেউতা ঘৰত অকলে আছে। কিন্তু আকৌ যাব লাগিব, ইয়াতো এনেকুৱা অকলশৰীয়া হৈ আছিলে। এতিয়া আহিছোঁ, ভাল লাগিছে, আকৌ যাবই লাগিব কেইদিনো, কামৰ কাৰণে আহিছোঁ যিহেতু। লগ পাই আছোঁ। তাৰপিছত মই যে ভাত খাই লগ পাইছোঁ বুলি কৈ আছোঁ, মই ভাত নাখালোঁ, জলপানকে খাই দিলোঁ, চিৰা দৈ মিঠাই আছিলে এনেকৈ খাই দিলোঁ। ভাত দুপৰীয়া খামেই যিহেতু, সেইকাৰণে। এতিয়া মই আমাৰ বাৰীখন দেখাম বলক, কিন্তু ভালেই লাগে আপোনালোকক। তাৰপিছত দেখাম বুলি যে কৈছিলোঁ মই, কিবা সেইখিনি দেখুৱাম, এতিয়া দেখাম। মই মানে শুলোঁ অকণমান পোৱালিৰ লগতে, আমাৰ বিভান মানে সি শুলে, তাৰ লগতে মই তাক টোপনি যাওঁতে মোৰ টোপনি আহি গ'ল। চ' এতিয়া উঠিলোঁ, উঠি পেলাই এতিয়া আপোনালোকক দেখাম। মই যে দেখাম বুলি কৈছিলোঁ, সেই তাতে আছে বহুত কিবা কিবি, এনেকৈ ধৰিব পৰা নাই চাগে, বহুত কিবা কিবিবিলাক আছে। মই এতিয়া দেখাম, এনেকৈ চাব দেই, ইমান ধুনীয়া। এনেকুৱা খেতি থাকিলে ভাল লাগে নহয় জানো, ঘৰৰ পৰা কিবা চব্জি এখন অমুকটোও বনাওঁ, বা আজি এইটো খাব মন যোৱা নাই সেইটোকে আনি বনাওঁ, এনেকৈ মানে কিবা থাকিলে সৰু সুৰাই হওক, তথাপিও ভাল লাগে নহয় জানো। এতিয়া সেই দেউতাই কি চাং পাতি পাতিও দিছে, ব'লকচোন যাওঁ। আমাৰ এইখিনি আকৌ পাহাৰৰ নিচিনা দেই, এনেকৈ নামি যাব লাগিব, তলত বানপানী হয় যে, মাটি ওখ কৰি ভেটি মানে ওখ কৰি থৈ দিছে। আৰু এইখনেই হৈছে আমাৰ সেই বাৰীখন, যিখিনৰ কথা মই কৈ আছিলোঁ, দেউতাই কষ্ট কৰি হেৰি কৰা বুলি। আৰু এয়া হৈছে ভীমকল, আজি মই আহিছোঁ, দেউতাই পাৰিছে, মানে বাদুলিয়ে খোৱা বুলি ক'লে, সেইকাৰণে পাৰি দিলে আৰু। তাৰপিছতে এয়া হৈছে আমাৰ ঘৰৰ লাই শাক, ডাঙৰ হোৱা নাই, লাই শাক এনেও ঘৰত থাকিলে বা শাক ভালেই লাগে খাই নহয় জানো। এই লাই শাক ঘৰৰ। আৰু ইফালে আছে আমাৰ তিয়ঁহ, বেঙেনা লাগিছে আৰু বেঙেনা। ইফালে এই চাংখন যে দেখিছে, সেয়াত আছে ভোল, জিকা, ভাতকেৰেলা এনেকৈ আছে। তাৰপিছতে এয়া বেঙেনা লাগিছে, এটা মই দেখাই দিছোঁ আপোনালোকক দেই। তাৰপিছতে এইফালে কাষত ভেন্দি হৈছে, সেয়া লাগিছে, খাবলৈ হৈছে অকণ অকণ। মই ছিগি দেখাই আছোঁ ৰ'ব আপোনালোকক দেই, চাই থাকিব। এইফালে ফ্ৰেঞ্চ বিনৰ পুলি, সেয়াও খাবলৈ হৈছে, আজি আনিছে, দেখাম বাৰু আপোনালোকক মই।
তাৰপিছতে এইখিনি হৈছে লেচেৰি মাহৰ এইখিনি চাং পাতি দিছে মানে নহ'লে বগাবলৈ অসুবিধা হয় ন সেইকাৰণে চাং পাতি দিয়ে প্ৰতিবাৰে দিয়ে দিছে। তাৰপিছত এয়া বেঙেনা এটা লাগিছে মই আপোনালোক দেখাইছোঁ চাব দেই ডাঙৰেই হৈছে বাৰু এইটো ইয়াতে আছে এইটো চাওক হয়নে তাতে পোক এটা আছিলে দেই সেইকাৰণে মই ধুমধাম পেলাই দিলোঁ ক'ৰবাত কামুৰিলে ডাঙৰ কথা হৈ যাব। তাৰপিছত এয়া হৈছে লেচেৰি মাহ এয়া হৈছে ডাঙৰ হৈছে লাগিছে এডাল দুডাল অকণকৈ কলি হোৱা পেলোৱা নিচিনা হৈছে। তাৰপিছতে এয়া চাওক পাত দেখাই দিছোঁ দেই। তাৰপিছতে এয়া হৈছে আমাৰ লেচেৰি মাহ মানে সৰু সুৰাই হওক বাৰীৰ পিছফালে যিয়ে নাথাকক কোনোবা এটা ঘপককৈ আহিলেও বোলে একো নাই চব্জি কিবা এটা ছিঙি আনি বনাই দিওঁ ঘপককৈ দিব পৰা যায় নহয় জানো বা ঘৰতে বোলে আজি বজাৰ কৰা নাই কিবা এটা আনি খাওঁ সেনেকৈও খাব পাৰি। আৰু এয়া হৈছে ভেন্দি মই যে দেখাই দিছিলোঁ আঁতৰৰ পৰা এই ভেন্দি ডাঙৰ হৈছে পুলি ইমান সৰু হৈ থকা নাই লাগিছে ছিগিবলৈ হৈছে অলপকৈ। এইখনেই হৈছে আমাৰ সেইখন বাৰীখন এইফালে আছে জিকা ভাতকেৰেলা ভোল এনেকৈ আৰু এয়া লেচেৰি মাহৰ চাওক ইমান ধুনীয়াকৈ সজাই দিছে দেউতাই। ইয়াৰতো কিবা পেলাইছে কি পেলাইছে গম পোৱা নাই বাৰু ইয়াত কিবা চহাই কিবা ৰুই থৈ দিছে কিবা শাক চাকে হ'ব নেকি। তাৰপিছত সেইখনেই আৰু চাওকচোন কেনেকুৱা লাগিছে জনাব দেই। তো এইখিনি আছিলে আৰু ইফালে কিবা ৰুইছে জলকীয়া তাৰপিছত আৰু ইফালে জলকীয়া আছে এইখিনি এজোপা জলকীয়া লাগিছে দেই দেখাই আছোঁ ৰ'ব দেই। জলকীয়া এখন বগৰী জলকীয়া ইফালে জলকীয়া লাগিছে ইফালেও জলকীয়া এইখিনি তো দেখালোঁ কি কৰিছে কি নাই কৰা। আৰু বেলেগত আমাৰ বাগান আছে তাত কৰিব কিবা কিবি তালৈ এতিয়া মই গৈ আপোনালোক দেখাব নোৱাৰিম ঘৰত যিখিনি আছে নেকি সেইখিনিকে মই দেখাই দিছোঁ। বাকী বাগানত কিবা কিবি এনেকৈ জিকা ভোল বেঙেনা আৰু ৰঙালাও এনেকৈ চাগে কৰিছে বৰ বেছি নহয় তথাপিও তাত কৰিছে চাগে অলপ বেছিমান কিন্তু এইখিনি ঘৰৰ পিছফালে এইখিনিয়ে কৰিছে। কেনেকুৱা ফালে জনাব দেই কাৰ ঘৰত এনেকৈ খেতি কৰে ঘৰুৱা বস্তু থাকে জনাবচোন। আমাৰ ঘৰত মানে তেনেকৈ বাৰমহীয়া আমাৰ থাকেই তেনেকৈ চব্জি নিমখ কিনি এনেকুৱা মানে কিনিব লাগে বাকী চব্জিবিলাক থাকেই ঘৰুৱা চব্জি খাই ভালো লাগে। তো তাৰপিছতে মই যে আপোনাক দেখাইছিলোঁ বিন কিবাকিবি গছ পুলি হোৱা বুলি কৈছিলোঁ যে এয়া মই বিন ছিগিলোঁগৈ মানে বিন লাগিছে বোলে ছিগিছোঁ মই বিনখিনি ছিগিলোঁ তাৰপিছত ছিগিম ভেন্দি আপোনালোকে চাই থাকিব দেই। এয়া মোৰ বিনখিনি ছিঙি হৈ গৈছে তাৰপিছত এতিয়া মই ছিগিব গৈছোঁ ভেন্দি। ভাল লাগে এনেকৈ বস্তু ছিগি নহয় জানো গছত থকা বস্তু লাগি থাকিলে ছিগি মই ভেন্দি তাৰপিছত ছিগি লৈছোঁ। ভেন্দি ছিগি হৈ গ'ল আৰু কেইটামান ছিগি থ'লোঁ আপোনালোক দেখাইছোঁ কিমানকেইটা ছিগিলোঁ। তাৰপিছত দেউতাই মই গ'লোঁ চুকা শাক যে সেইটো ছিগিবলৈ গ'লোঁ আজি মাছৰ লগত হেনো মায়ে বনাব সেয়াই ছিগিবলৈ গ'লোঁ। এয়া ছিগি আছোঁ ৰ'দ খাই চুকা টেঙা কিমান মজা লাগিব মাছৰ লগত খাই কোনে ভাল পায় জনাব দিয়ে। মই কিন্তু বহুত ভাল পাওঁ টেঙা দেই মাছৰ লগত যি টেঙাই নহ'লেও চুকা শাকটো আৰু মাছ সেইটোতো অলপ বেলেগেই সোৱাদ নহয় জানো জুতিটোৱে বেলেগ। তো এয়া মই চুকাখিনি ছিগি লৈছোঁ দেউতাইও ছিগিছে মোৰ বেছি নালাগে বহুত টেঙা হ'ব কাৰণ ৰ'দ খাই যিহেতু ৰ'দত থকা টেঙা হয়েই দেউতাই মই এইখিনি ছিগি ল'লোঁ লৈ পেলাই বনাই কৰি খাম। তাৰপিছতে আমাৰ চুকা শাক ছিগি হৈ গ'ল। এতিয়া মই এইখিনি ভেন্দি ছিঙিলোঁ আজি আৰু আছে মই নিছিঙিলোঁ ইমান নালাগে যিহেতু গছত থাকিলে শুকাই যাব গছতে থাকক পিছত লাগিলে আনি ল'ব আৰু মানুহ ইমান নহয় যিহেতু 3জনহে। বিন এইকেইডালেই পালোঁ বেছি নাই লাগিছে যিহেতু।
তাৰপিছতে সিদিনা ভিডিঅ'টো আপলোড কৰা নগ'ল মই আহিছিলোঁ 10 তাৰিখে কিন্তু 10 তাৰিখে আপলোড কৰিব নোৱাৰিলোঁ তাৰপিছত এইটো 11 তাৰিখৰ কথা 11 তাৰিখে মই ৰাতিপুৱাই গ'লোঁ কলেজ ৰাতিপুৱা মানে 9:30মান বাজিলে তেনেকুৱাতে কলেজ গ'লোঁ কলেজত মোৰ যিটো কলেজৰ কামৰ কাৰণে আহিছিলোঁ ঘৰলৈ কলেজৰ মোৰ প্ৰজেক্ট ৰিপৰ্ট জমা দিব লগা ডেট পাৰ হৈ গৈছিলে মেমৰ লগত কথা পাতি মই মানে দিছোঁহি আৰু তাৰপিছত আহোঁতে মই আমাৰ ডিপাৰ্টমেণ্টটো মানে ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পাই জনাব দেই সকলোৱে নিজৰ কলেজ বা নিজৰ বিভাগটো সদায় প্ৰিয় থাকে আৰুনো কিমান দিন বেছি দিন নাই আৰু 6 ছেমিষ্টাৰ পালোঁ যিহেতু লাষ্ট ছেমিষ্টাৰ এক্সামৰ পিছত আৰু কলেজখন অহা নহ'বই কেনেকৈনো অহা হ'ব নিজৰ ক্লাছৰুম কেইটাত যেতিয়া বেলেগ ষ্টুডেণ্ট দেখা যাব চাওকচোন কেনেকুৱা লাগে ভাবিলে নহয় জানো আৰু কিমান দিন আৰু অতি বেছি এমাহৰ পিছতে আমাৰ ফাইনেল আছে ফাইনেল এমাহো নাই ফাইনেললৈ তথাপিও মানে পৰীক্ষা শেষ হোৱালৈকে মানে এমাহ ধৰিছোঁ এয়া বহুত কষ্ট হয় মানে নিজৰ কলেজখন এনেকৈ ভাবিলে এৰিম বুলি তাৰপিছত আমি ৱাল মেগাজিনো আমি কষ্ট কৰিয়ে বনাইছিলোঁ তাৰপিছতে এয়া চব দেখালোঁ আপোনালোকক দেখুৱাৰ পিছত মেমৰ লগত এইবিলাক জমা চমা দি কৰি আজৰি হ'লোঁ প্ৰজেক্টৰ একো কাম নাই এতিয়া আছে এক্সামত পঢ়িব লাগে আৰু এক্সাম দিব লাগে তাৰপিছত এয়া দি কৰি ঘৰলৈ বুলি আকৌ উভতিলোঁ যিহেতু মোৰ ল'ৰা বিভানক এৰি থৈ আহিছোঁ আইতাকৰ লগত আমনি কৰিব পাৰে সৰু ল'ৰা ছোৱালী যিহেতু তাৰ 4 মাহ হৈছে তো এয়া দেখালোঁ আমাৰ কলেজখনৰ বাহিৰখন চাওকচোন ইমান ধুনীয়া সেউজীয়া পৰিৱেশ কলেজখন সদায় প্ৰিয় আৰু আগলৈ প্ৰিয় হৈ থাকিব কেতিয়াও উভতাই নাপাওঁ আৰু এই দিনবিলাক সোণালী দিন আছিলে এইবিলাক আৰু কেতিয়াও উভতাই নাপাওঁ সদায় মিছ কৰিম কলেজখনক চ' কি ক'ম আৰু বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক চাবচোন কেনেকুৱা লাগে জনাব দেই লাষ্ট ইয়েৰ লাষ্ট ছেমিষ্টাৰ এবাৰ লাষ্ট আৰু তাৰপিছতে ঘৰ আহি পালোঁ ঘৰ আহি পাই এতিয়া ভাত খাম অথনি যে চুকা টেঙা ভেন্দি বিন এনেকৈ চিৰিছিলোঁ সেইবিলাকে খাম এতিয়া সেইবিলাকে মায়ে বনাইছে বিন আলু ভেন্দি এনেকৈ ভাজিছে চুকা টেঙা মাছৰ লগত তৰকাৰী বনাইছে এয়া খাব লৈছোঁ খাই কৰি তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই ডেইলি ভিডিঅ' ব্লগ যিহেতু ডেইলি লাইফ কৰিলোঁ মই সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ তো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ভিডিঅ'টোৰ লগতে চেনেল নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি থ'লে নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব নেক্সট ভিডিঅ'ত লগ পাম লাভ ইউ অল বাই বাই